হে গাইজ উইকেণ্ডাৰ্ছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ মই দেৱশ্ৰী পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ কেৰেলাত আৰু এতিয়া আমি গৈ আছোঁ ফুৰিবলৈ। ক'ত ক'ত ফুৰিবলৈ গৈ আছোঁ গোটেই ব্লগটো আপোনালোকে দেখি পাব। আৰু মোৰ লগত আছে এইফালে দাস আমাৰ আৰু এইফালে পাপৰি। তো এতিয়া আমি হোটেলৰ পৰা ওলাইছোঁ। এখন হোটেল হাইচিন্থ, এখন যোনখন হোটেলত আমি এতিয়া বৰ্তমান আছোঁ। আৰু মই এটা ব্লগ আপোনালোকক দেখাম। গোটেই হোটেলখনত আমি মানে খুব মানুহে মানে জানিবলৈ চেষ্টা কৰে ন কেনেকৈ ধৰণৰ হোটেলত থাকোঁ, বা মানে মনলৈ এটা কুৱেশ্যন আহে 5 ষ্টাৰ হোটেল বুলি ক'লে তাতনো কি কি থাকে। তো এটা ব্লগ মই হোটেলখনৰ ওপৰতো বনাবলৈ চেষ্টা কৰিম। আৰু এতিয়া বৰ্তমান গাড়ীত উঠি ল'লোঁ, ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ, ব্ৰেকফাষ্ট কৰি পূৰা ৰেডি হৈ কিনে ওলালোঁ। এতিয়া যাম আৰু এতিয়া ফুৰিবলৈ কাৰণে। তো লেটছ গ' মোৰ লগত ক'ত যাওঁ দেখাই আছোঁ। গোটেই ভিডিঅ'টো চাব, গম পাই যাব। আৰু মানে পুৰা ফুৰিবলৈ যোৱা এক্সাইটমেণ্টটো আমাৰ পাপৰে ক'ব। আমাৰ কেৰেলা আহিলোঁ যিটো কেৰেলা কোৱা হয় গডছ অ'ন কাণ্ট্ৰি বুলি। তো আমি আমাৰ অসমীয়া এখন মুভি আছে ৰং দিয়া মৰম, এই গানটোত আছিলে আমাৰ বোট হাউচত। তো আমি এতিয়া বোট হাউচত যোৱা নাই, কিন্তু আমি এটা তাৰে এটা ছেইম মানে চিমিলাৰ বিচৰ মাজতে এটা আপোনাৰ ক্ৰুজত যাম। তো বহুতে এক্সাইটমেণ্ট হৈ আছে, ভাল লাগিছে কি মেটছৰ মাজতে গেমৰ মাজতে আজি ৰেষ্ট দিয়ে যিহেতু আমি এতিয়া ফুৰিব আহিছোঁ। আমি বহুত এক্সাইটমেণ্ট, বহুত ফূৰ্তি, আৰু তাতে গৈ অলপ এনজয়মেণ্ট, অলপ মাইণ্ডটো ৰিফ্ৰেছমেণ্ট হ'ব, ভাল লাগিব। সুদূৰ অসমৰ পৰা কেৰেলা বহুত দূৰ, এতিয়া টুৰ্ণামেণ্ট এটা খেলিবলৈ আহিছোঁ, তাৰ মাজতে যদি আৰু অকণমান ফুৰিবলৈ পাওঁ ভালো লাগে। আমি সেইকাৰণে এতিয়া গৈ আছোঁ ফুৰিবৰ কাৰণে। অ'কে দাস কি ক'ম আৰু এক্সাইটেড আছোঁ মানে চাবৰ কাৰণে। নতুন জেগা এনেও খেলিব আহিলে বা এনেই আহিবতো নোৱাৰোঁ, এতিয়া খেলিব আহিছোঁ কাৰণে আহিছোঁ। গাড়ী আহিলেতো আহিম প্লেনিং বনাই দিবলৈ অহা নহয়। চ' এতিয়া খেলিব আহিলোঁ, আজি ৰেষ্ট ডে আছিলে, টাইমটো মিলি গ'ল, আহি গৈছোঁ আৰু তিনিটাই। চাওঁগৈ কি হয়। য়েছ, মানে ছুপাৰ এক্সাইটেড গাইজ। আৰু মানে এনে হ'লেতো থাকে ন মানুহৰ ড্ৰিমছ থাকে। আৰু ওৱান অফ দ্য প্লেচ মোৰ কেৰেলাত আহিবলৈ বহুত দিনৰ পৰা মানে বহুত আগৰ পৰা এটা সপোন আছিলে। কাশ্মীৰ যাব মন আছিলে, আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে, মই কাশ্মীৰ গৈ আহিলোঁ। কেৰেলা কন্যাকুমাৰী যাব মন আছিলে, ঠিক কন্যাকুমাৰী এতিয়া আমি নাপামগৈ চাগে, কাৰণ কেলৈ ইয়াৰ পৰা বহুত দূৰো হৈ যায় আৰু অলপমান মানে প্ৰব্লেম, আৰু ইয়াৰ পৰা যাব নোৱাৰি, বহুত দূৰ হৈ যায় য'তে আমি বৰ্তমান আছোঁ। তো এতিয়াতো আমি ইয়াতে মেইন চিটিতে আছোঁ, তো ইয়াৰ পৰা যাব নোৱাৰি কাৰণে এটা নাযাওঁ। কিন্তু তাতকৈ ইয়াতে বহুত ধুনীয়া ধুনীয়া জেগা আছে, ব্ৰিজ আছে, ইমান ধুনীয়া ধুনীয়া ব্ৰিজ আছে, মাউণ্টেইনছ আছে। এতিয়া ক'ত ক'ত যাম, কি কি কৰিম আপোনালোকে হয়তো দেখিবই। লেটছ গ' গাইজ। আৰু এইখন হৈছে যেনেকৈ আমাৰ গুৱাহাটীৰ মেইন চিটি, ইয়াতে ত্ৰিবেন্দ্ৰমত আছোঁ আমি। ত্ৰিবেন্দ্ৰমত এতিয়া মেইন চিটি, এতিয়া গৈ আছোঁ আমি। ইয়াৰ পৰা অলমষ্ট যোনডোখৰ জেগাত যাম তাতে 45 মিনিটছৰ ৰাস্তা চাগে। তো ব'লক। তো গাইজ আমি এতিয়া বৰ্তমান আহি পালোহি পূৰ্বৰ বেক ৱাটাৰ। ইয়াৰ পৰা যোনখন নদী গৈছে ন, এই নদীখনে গৈ কেনে সাগৰত মানে পাবগৈ। তো সাগৰো দেখি পাম আৰু নদীও দেখি পাম। ফিল লাইক যেনেকৈ এনাকন্দা মুভিখন যেনেকৈ শ্বুটিং হৈছিলে, ইয়াতে শ্বুটিং হৈছিলে। তো ঠিক তেনেকৈ আৰু মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ। পানীৰ মাজত এতিয়া আমি যাম। তো ব'লক পানীৰ মাজলৈ। এইবোৰ চাওক ব'টবোৰ আহি আছে, এয়া ব'টবোৰ আহি আছে। ঠিক আমি তেনেকৈ এতিয়া ব'টত যাম। এই ব'ট ৰেডি হৈ আছে। তো গাইজ ফাইনেলি আমি পালোহি পূৰ্বৰ যোনটো বেক ৱাটাৰ বুলি কয় তাতে পালোহি। আৰু এতিয়া আমাৰ কাৰণে এইখন ৰখি আছে ধুনীয়াকৈ। আৰু এখেত হৈছে মেমৰ কোনোবা চিনাকি পুলিচ অফিচাৰ হয়, তেখেতে আহি কিনে আমাক গোটেইখিনি এৰেঞ্জমেণ্ট কৰি দিছে। এইফালে দেখিছে, যিমান দেখিছে চব ব'ট চলি আছে। আৰু ইয়াৰ পৰা ক'ত ক'ত কেনেকৈ যাম, এইফালে যাম। ইয়াৰ পৰা গৈ কিনে আমি পামগৈ সাগৰ। এইখন সৰু নদীখনৰ পৰা গৈ কিনে পামগৈ আমি এতিয়া সাগৰ পামগৈ। তো ইয়াৰ পৰা গৈ ওলাই কিনে সাগৰলৈ মানে এখন গৈ সাগৰ পামগৈ। তো লেটছ গ' গাইজ। ছুপাৰ ডুপাৰ এক্সাইটেড মই। পেপছ লেটছ গ'। Let's go. Let's selfie. Let's go.
চশমাটো ঢিলা তো ভগৱানৰ নাম চিন্তি কেনে এতিয়া আমি উঠিছোঁ। জলমাতা আজি সোমবাৰ দিনটোতে আমি এনেকৈ ফুৰিবলৈ আহিছোঁ আৰু ইয়াত ধুনীয়াকৈ লাইফ জেকেট এইবোৰ ৰাখি দিছে। দেৱতাৰ পুৰণা মা দেৱতা এইবোৰ চব লাইফ জেকেট আছে, এইবোৰ ধুনীয়া ধুনীয়াকৈ। আৰু এইফালেদি এতিয়া আমি এনেকৈ গৈ কিনে যাম। মই এনেকুৱা এক্সপিৰিয়েঞ্চ লাইফত কেতিয়াও পোৱা নাই। এনেও বোলে মোৰ মানে পানীলৈ অলপমান ভয় লাগে। আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ। ইয়াৰ পৰা চাওক, এই লাইফ জেকেট পিন্ধি লৈছোঁ ক'লাকৈ এনেকৈ। এতিয়া জেকেটটো কম্পালচৰি হয় পিন্ধিবৰ কাৰণে, আৰু খুব বেছি ভাল, কাৰণ কেলৈ পানী বুলি ক'লে কোনো ৰিস্ক ল'ব নোৱাৰে, সেইটো কাৰণে পিন্ধিব লাগে। তো পিন্ধি ল'লোঁ। পাপৰি আৰু দাসে মানে নদী কাষৰ মানুহ যে নিপিন্ধে বোলে, কিন্তু এতিয়া পিন্ধিব লগা হৈছে। আমি জোৰ জবৰদস্তি পিন্ধাই দিছোঁ। নদীটো বেলেগ, সাগৰ বেলেগ, পিন্ধিবই লাগিব বুলি কৈ পিন্ধাই দিছোঁ আৰু এমান দুটা কথা শুনি আৰু। তো গাইজ বহুত বেছি এক্সাইটেড, মানে বহুত বেছি ভাল লাগিছে। আৰু এই ৰং দিয়া মৰম গানটো আমি সৰুৰে পৰা চবেই, সেই গানটো নুশুনাকৈ কোনো নাই চাগে অসমৰ। তো সেই গানটো সদায় চাই কেনে ভাবিছিলোঁ এদিনটোতো কেৰেলা যাম, আৰু সেই কেৰেলা আজি আহি পালোহি। আৰু ঠিক একজেক্টলি আমি তেনেকৈ এতিয়া গৈ আছোঁ। খুব বেছি ভাল লাগিছে। তো মোৰ লগত আপোনালোকেও ভিডিঅ'টো চাই যাওক আৰু ইয়াৰ ধুনীয়া ধুনীয়া দৃশ্যবোৰ উপভোগ কৰক গাইজ। চাওক, মানুহবোৰ পুৰা ধুনীয়াকৈ ফুৰিব আহিছে। এতিয়া আমি যাম এই সৰু এটা গলি দি, এই সৰু গলিটোৱেদি যাম। এই গলিটোৱেদি গৈ আমি পামগৈ সাগৰ। তো এই গলিটো নাজানো আৰু কি হ'ব। এক্সাইটমেণ্টো লাগিছে আৰু অকণমান ভয়ো লাগিছে। এইখন গোটেইখন বোলে মেংগ' ফৰেষ্ট হয় বোলে, আমৰ বাগান বোলে। এই চাওঁ সৰু নদী, সৰু বা এইখনতে বহিব লাগিছিলে। এইখন মজা লাগিছে। গাইজ দেখিছে ইমান ধুনীয়াকৈ এইখন হৈছে কেৰেলা মেংগ' ফৰেষ্ট। আৰু আমাৰ লগত এই দাদাজন তেখেতে আমাক এনেকৈ লৈ আহিছে। আৰু আমিও মানে চবেই ইমানে এক্সাইটেড, পুৰা ভিডিঅ' কৰাত আৰু ফটো কৰাত বিজি। আৰু ইমান ধুনীয়া লাগিছে ন, লাইফত মানে এনেকৈ এক্সপিৰিয়েঞ্চবোৰ বিচাৰি ফুৰিছিলোঁ আৰু সঁচাকৈ আজি বিচাৰি পালোঁ। মানে এইটো চাওক, ইমান সৰু ৰাস্তা, যেনেকৈ আমাৰ গুৱাহাটীত ইখন স্কুটি লাগিলে খুন্দা এটা লাগিলোঁ আমি। ইয়াত মানে অলপমান ট্ৰেফিক জাম হৈ গৈছে। এইখন ইমান সৰু ৰাস্তা, তাতে দুখন বট ইয়াৰ মাজেদি যাব লাগিব। তাতে পানীটোতো যাবলৈ অসুবিধা। তো সেইটো কাৰণে এনেকৈ আৰু এখুন্দা খালোঁ। এতিয়া আৰু এখুন্দা খালোঁ, ৰখি দিছোঁ আৰু। লাইফত এইবোৰ বস্তু বিচাৰিছোঁ আৰু ফাইনেলি এইবোৰ পাইছোঁ। বহুত বেছি এক্সাইটেড আৰু বহুত বেছি চাউণ্ড আহিছে পিছফালৰ পৰা এই নদীখনৰ। আইঅ' ভগৱান, এই যে এনাকন্দা মুভিখন চাগে চবেই চাইছে। ঠিক এনাকন্দাৰ ফিলিংছটো ইয়াতে আহিছে। আৰু এতিয়া পানীৰ মাজত সাপ ওলায়। আমাৰ লগত এনেকুৱা হ'ব নালাগে, কিন্তু মানে ফিলিংছটো ৰাইট নাও এনেকুৱাই লাগিছে। আৰু ইমান ধুনীয়া, সাপ ওলালেতো জপিয়াই দিম আৰু চিধা, মানে আৰু নোৱাৰোঁ আৰু আকৌ এনেও সাঁতুৰিব নাজানো। ইয়াতে ৰাখি থোৱা আছে ককনাট, ইয়াতে পায় ধুনীয়াকৈ। এতিয়া আমি মানে নদীৰ মাজতে, আৰু এইটো বিজনেছ বুলি ক'ব লাগিব। এতিয়া তাতে ককনাট বিক্ৰী কৰে, সেই তেখেতে দেখিছে। তো এতিয়া আমি যাম তাতে, ককনাট খাম এতিয়া। এইটোৱেতো এইবোৰ চব এই আম। গাইজ মানে আহি অলপমান পিয়াহ লাগি গ'লগৈ। য়েছ আন্না মালাই। ইয়াতে মানে ধুনীয়াকৈ ইয়াতে চব নাৰিকল, এইখন ব'ৰ্ডখনত ৰাখি লৈছে। আৰু ইয়াতে মানে নাৰিকল বিক্ৰী কৰে। তো এতিয়া আমি ইয়াৰ পৰা নাৰিকল খাম। নাৰিকল পানী, নাৰিকল চব খাম আৰু, কাৰণ কেলৈ ইয়াতে ফেমাছ, নাৰিকলৰ কাৰণে ফেমাছ। এতিয়া নাৰিকলৰ সোৱাদটো ল'ম ইয়াত পানী। ৰঙা নাৰিকলটো একদম মিঠা আছে ন? This is not sweet. Anna, one more sweet.
কান্দা পতাই আছে মিঠা খাই পিনে। গাইছ নাৰিকলটো খালোঁ, এতিয়া ভিতৰত মলাই মালটো খাম দিয়া। ইয়াৰো সোৱাদটো লৈ চাওঁ কেনেকুৱা। পাপৰে মোক তো গাইজ বেগ আমি নদীৰ মাজে মাজে এনেকৈ গৈ আছোঁ আৰু চাওক চাৰিওফালে এইটোৱে হৈছে মানে ৰাইট ফালে চাবনে আপুনি লেফ্ট চাইডে চাবে চব নাৰিকল গছতে হয়। তো আপোনালোকক যোনফালে নেদেখাওঁ কিয় চবফালে নাৰিকল গছ, এইফালে চাওক ইমান ধুনীয়া এটা পৰিৱেশ, নাৰিকল গছ এইফালে। আৰু এতিয়া আমি গৈ আছোঁ, বেছি দূৰ নাই লগ পাবৰ কাৰণে সাগৰখন, আৰু সেইফালে চাৰ্চৰ এটা ষ্টেচু আছে, এইফালে ধুনীয়া ধুনীয়া নাওবোৰ এনেকৈ গৈ আছে। চবফালে চাওক ইমান এটা ধুনীয়া পৰিৱেশ, তো বহুত এনজয় কৰিছোঁ আৰু লাষ্টলৈকে চাই থাকক ভিডিঅ'। গাইজ পানীৰ মাজতে এতিয়া বহুত ধুনীয়া এটা ষ্টেচু আছে মাদাৰ মেৰী। ইয়াতে বহুত বেছি খ্ৰীষ্টিয়ান মানুহ আছে, তো এইটো চাওক কিমান ধুনীয়া। গাইজ এয়া হৈছে বোট হাউচ, কিমান ধুনীয়া এফালে চাওক। আৰু ইয়াৰ ঠিক অপজিটত এখন ৰিজৰ্ট আছে, 5 ষ্টাৰ ৰিজৰ্ট, আৰু ইয়াতে ধুনীয়াকৈ থাকিব পাৰে। এইটো হৈছে ফ্লোটিং বোট হাউচ। গাইজ মানে তাৰ পৰা পানীবোৰ আহি আছে, তো এতিয়া আহি য'ত মানে হাবি জংঘল য'ত আছিলে তাৰ পৰা আহি এতিয়া মুকলি ঠাইত আমি পালোহি। ইয়াৰ পৰা সাগৰখন ষ্টাৰ্ট হৈছে, তো চাওক ইয়াৰ পৰা গৈ কিনে নদী আৰু সাগৰৰ মিলন হ'ব ঠিক অলপমান আগলৈ। সাগৰৰ মাজত এইটো এলিফেণ্ট ৰক নে কি বুলি কয় ন, এলিফেণ্ট ৰক মানে এইটো মানে নেচাৰেল হয়, আৰু ইমান চব বালি আৰু এইটো এনেকৈ পাথৰ নিচিনা, এইটো হাতীৰ ৰূপত এটা মানে এইটো ইয়াতে আহি কিনে ৰলেহি। আৰু পানীৰ মাজত এইবোৰ ৰিজৰ্ট, সৰু সৰু ৰেষ্টুৰেণ্ট, ইয়াতে অৰ্ডাৰ কৰিব লাগে, অৰ্ডাৰ কৰি কিনে ইয়াতে খাব পাৰে, ধুনীয়াকৈ বনাই থোৱা আছে। আৰু আমি লাঞ্চটো যিহেতু ইয়াতে নকৰোঁ, লিখা আছে ফ্লোটিং ৰেষ্টুৰেণ্ট, সেই দেখাইছে ভেজ নন ভেজ যি পায় ইয়াতে খাব পাৰে। আৰু এইটো ইমান ধুনীয়া, বহুত ধুনীয়াকৈ ইয়াতে আছে। চাওক এইটো চাওক কিমান ধুনীয়া লাগিছে, এইটো চাওক কিমান ধুনীয়া লাগিছে। এইখন মানে গোটেইখন যিমানখন আছে সেইখন গোটেইখন 5 ষ্টাৰ এখন ৰিজৰ্ট হয়। ৰিজৰ্টৰ ফ্ৰণ্ট ছাইডটো হৈছে এইটো এনেকুৱা বহুত ধুনীয়া এখন ৰিজৰ্ট আছে। আৰু এতিয়া ইয়াৰ পৰা গৈ কিনে সেইডোখৰ দেখিছে, এইডোখৰ দেখিছে, সেইখন অলপমান দেখিব পাইছে চাগে, সেইখনে সেই সাগৰখন, তাত 3টা পানী আছে, মানে পানী কালাৰ 3টা, আৰু এখন নদীখন মানে ইয়াত, আৰু তাৰ পৰা গৈ কিনে এখন মিলন হৈছে, তাত চাওক সংগম বুলি কয়। আৰু বে অফ বেংগল, আৰবিয়ান চি, তিনিখন মানে সাগৰ লগ হৈ সুন্দৰ হয়, যেনেকৈ থাকে ত্ৰিবেণী সংগম আছে যে আমাৰ উত্তৰ প্ৰদেশত, তেনেকৈ ইয়াতে আপোনাৰ সংগম আছে। ইয়াৰ পানীখিনি গ্ৰীণ লিখীয়া, আৰু সেইখিনি পানী ব্লু লিখীয়া, আৰু এটা অলপ পানী ব্লেক টাইপ আছে। এইফালৰ পৰা এখন আহিছে, সেইটো এটা আমিতো আহিলোঁ এইটো চাইডৰ পৰা, আৰু এইফালৰ পৰা আহিছে এটা, এইফালৰ পৰা এটা লগ হৈছে, এইফালে দেখিছে আপোনালোকে, এইফালৰ পৰা লগ হৈছে, মানে এটা 3টা জেগাৰ পৰা আহিছে, এখন 3খন নদী নিচিনাকৈ। আৰু এইডোখৰ হৈছে মিলনউটি, আৰু সেইফালে আছে এতিয়া ব্ৰিজখন। এতিয়া আমি যাম ইয়াৰ পৰা, তালৈকে ব'ট আমাক লৈ যাব, তাৰ লৈ যোৱাৰ পিছত আমি যাম ব্ৰিজত ব্ৰিজত পূৰা পানী কিবা কৰি আছে, আমি তাতে গৈ অলপমান এনজয় কৰি আহিম। আৰু দাস কি ক'বা? মজা লাগিছে। এই দাস বৰ ঠাণ্ডা মুণ্ডাকৈ আহিছে, সাগৰৰ বতাহটো পূৰা চুলি উৰাই নিছে পাপৰি। বহুত ভাল এটা এক্সপিৰিয়েঞ্চ কৰিলোঁ আজি। চাওক তো গাইজ মই এতিয়া পালোহি গল্ডেন চেণ্ট বিচ, আৰু মোৰ পিছফালে আছে এখন বিশাল মহাসাগৰ। চাওক বহুত ধুনীয়াকৈ ইয়াতে মানে ৰছী উট চাবাৰী এটা কৰিব পাৰি। বহুত দিনৰ মূৰত উট দেখিলোঁ, চাওক ইয়াতে জোলনা পিন্ধাই দিছে তাক। উট চাবাৰী এটা কৰিব পাৰি। আৰু মোৰ পিছফালে এখন হৈছে বহুত ধুনীয়াকৈ এখন সাগৰ। এই সাগৰখনৰ মানে ইয়াতে এইটো দি থোৱা আছে
কাৰণ কেলৈ এই যিটো তলত দেখিছে ন বহুত তলত সেইকণতে মানে বহুত বেছিকৈ ডিপ হয় তো সেইটো কাৰণে ইয়াৰ পৰা আৰু আগত যাব দিব নিদিয়ে যাব নোৱাৰে সেই মাছমৰীয়াবোৰ গৈছে আৰু কিন্তু এই একদম এইডোখৰৰ পৰা ঠিক তলতে মানে বহুত বেছি ডিপ হয় আৰু ইমান ধুনীয়া এটা আৰু ফুৰিবলৈ আহি কেনে খানা নহ'লে নহ'ব যিহেতু খানা খাবৰ কাৰণে আমাৰ পাপৰি ৰেডি দাস আৰু পাপৰি কিবা খোৱাত লাগি গ'ল কি খাইছ আমলা আমলৈ মজা আছে খাবলৈ নিমখত ডুবাই থৈছে ন এয়া বস্তুবোৰ মানে নিমখত ধুনীয়াকৈ ডুবাই থৈ দিয়ে ধুনীয়া লাগিলে খাই কিনে ইয়াতে মানে বস্তুবিলাক চব পানীৰ তলত ডুবাই কিনে ৰাখি থৈ দিয়ে নিমখ দি কিনে তাৰপিছত বহুত দিনৰ পিছত এতিয়া খোৱালে বহুত টেষ্টি লাগে এইটো আইডিয়াটো এইটো আমাৰ আম ৰেডি হৈ গ'ল এতিয়া এই বছৰ প্ৰথমটো আম আনকি বা খাচা খাচ কাটিছে একদম মজা সদায় কৰিলোঁ আৰু ইয়াতে ৰঙা জলকীয়া আৰু নিমখটো দি দিছে পাপৰে কিবা কিবি বেলেগবোৰ জুতি লৈ ভাল পায় কিবা খাইছে এতিয়া কি জানো আমকেইটা কিবা জোঙা জোঙা টাইপৰ পৰা আমি যে সৰুতে ছবি আঁকিছিলোঁ সেই ছবি অঁকা টাইপৰ হয় আমকেইটাৰ পৰা পেট চাফা হৈ যাব কেৰেলাত নাৰিকল খাই ভাল লাগিছে চৌদা বনাই দিছে আম খালোঁ কি বুলি কয় আমলখি খাওঁ ঘৰত আকৌ আমলখি ঢেৰ থাকে তেতিয়া আকৌ নাখাওঁ এতিয়া ইয়াতে আহি উৎপাদন হয় সৰু ল'ৰা ছোৱালী এই আমটো দেখিবলৈ অকণমান সেই আমি যে সৰুতে ছবি আঁকিছিলোঁ ঠিক তেনেকুৱা টাইপৰ ছবি অঁকা টাইপৰ আমটো ইয়াতে কি কৈছে ভাষা বুজি নাপাওঁ মুঠতে ৱাটাৰ ৱাটাৰ বাপৰে ইয়াত মানে জুই চাই দাম কেলা এটা অঁ কেলা নহয় চৰি এটা আমৰ দামেই এইটো 70 টকা বে আৰু এনেকুৱা জেগাততো দামটো হ'বই বাৰু তেওঁ দামটো যি নহওক খাবলৈ কিন্তু টেষ্টি আছিলে ভাল লাগিলে এতিয়া দাসে বোলে উত্তৰ পিঠিত উঠিব যায় দাস হে চুপাৰ ডুপাৰ এক্সাইটেড পাপৰিটোতো আন্না মেনেজ কৰাটোতো 1 নম্বৰ আৰু এতিয়া গৈ আছো কেমেলত উঠিবলৈ কাৰণে বহুত অ'কে ৱেইট ভাইয়া ভগৱান জানে দেই মই মানে চবতকৈ লাষ্টত মানে গাড়ীডালত বহিব এতিয়া ভগৱান জানে নে কি হ'ব কৈ আছে গোটেই মানুহে আমাক ঘূৰি ঘূৰি চাইছে মানে পিছফালে মানে তাৰ একেবাৰে টিকা দিলাত মই পঢ়িছো মই পিছফালে আছে এই পাপৰি জোচত মানুহ মৰিব লাগিব মই মানে লাটকি আছো নেগুডালৰ ওচৰত পৰিছে মই লাটকি আছো আমি ৰেলৰ 3টা
মাজত মই তিতি আৰু এইটো গাৰ্ড তিনিটা একেলগে গৈছোঁ গাৰ্ডৰ ইমান ৰেচপেক্ট মোৰ তলত পিছত মই গাৰ্ডে পালোঁগৈ মই আৰু ৰেলত প্ৰথমতে ড্ৰাইভাৰ থাকে ন তাৰ মাজত তিতি থাকে আৰু পিছত গাৰ্ড থাকে তই চিগনেল নিদিলে নহ'ব ই কিমান বেকা হৈছে ঐ বেকা হৈছে গাইজ ভালো লাগিছে আরে মই চাবই পোৱা নাই ফটো ले लो हाँ ले लो ये মানে हम বেয়া तुम भी आगे आओ वीडियो करो পাপৰি পুৰা হাই জছত ভিডিঅ' কৰক কেলা মই নেগুডালত পৰিলে মোৰ জান যায় গাইজ এ চাওক আৰু নেগুডালত পৰিলে মোৰ জান যায় তে ভিডিঅ' কৰক বেয়া জছ মানে একদম পাপৰি কাৰণে মানুহ কৰিব লাগিব তিনিটা মজা লাগিছে মোক পুৰা চাপৰ মাজতে উখত বহাই দিছে গোটেই ইয়াৰ পৰা ভিউটো এনেকে দেখি পায় মানে ওপৰৰ পৰা আয়ো ফটো খিচ গাইজ বহুত বেছি ভাল লাগিলে ইমান এনজয় কৰিলোঁ তাতে আমি বহুত দিনৰ মূৰত এনেকৈ এটা ৰিফ্ৰেছমেণ্ট পালোঁ বহুত বেছি ভাল লাগিলে কেৰেলাৰ অন্য এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজত আকৌ উপস্থিত হ'ম এতিয়া আমি গৈ আছোঁ হোটেল বেক টু দা হোটেল এতিয়া বেক টু দা হোটেল আমি এতিয়া হোটেলত গৈ আছোঁ বহুত বেছি ভাল লাগিলে ইয়াতে আহি কেনে গাইজ আজি আমি পুৱাৰ ব'টিং আৰু বেক ৱাটাৰ তাতে গৈ আহিলোঁ আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক বেলেগ এটা কিবা এটা দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ' যদি আপোনালোকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ভিডিঅ'টো চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব থেংক ইউ ছ' মাছ এতিয়া আমি আহি হোটেল পালোহি বেয়া পিটিকা বনোৱা লাগি গৈছে একদম এইফালে আলু আজিতো সোমবাৰ যিহেতু আলু পিটিকা এইফালে হেৰি বিলাহী পিটিকা লাচে পুৰা খাই গৈছে এইটো মোৰ খানা খাই থেংক ইউ ফৰ ৱাচিং গাইজ